হয় more than 50 lakhs maybe monthly আনুমানিক yes মাহে 50 লাখ আনুমানিক ইনকাম হয় আনুমানিক আমি কেটামান নাম আমাৰ কাৰণে চিনাকি যেনে ধৰক ডিম্পু বৰুৱা যেনে ধৰক বিকাশ চেত্ৰী যেনে ধৰক ফণি সাবস্ক্রাইবার আপোনাৰ 5.2 মিলিয়ন এতিয়া 5.2 মিলিয়ন অসমত নৰ্থ ইষ্টত আৰু কোনবা আছে নে ইমানলৈ নজৰ তেনেকুৱা মই দেখা পোৱা নাই এতিয়ালৈকে যে 5 মিলিয়ন থকা ইউটিউবত সাবস্ক্ৰাইবাৰ কাৰোবাৰ আছে অসমত তুমি ডিম্পু বৰুৱা বিকাশক চিনি পোৱা হয় জানা মোৰ মই অসম ভাৰতবৰ্ষ সকলোতে ঘূৰিছো কিন্তু মই কোনো ইউটিউবাৰৰ লগত আজিলৈকে সিকিউৰিটি দেখা পোৱা নাছিলো 5 জনকৈ সিকিউৰিটি তোমাৰ লগত ঘূৰে হয় কিয় প্ৰয়োজন হ'ল সেই সিকিউৰিটি 5 জনকে ৰাখিব লগা ইউটিউবাৰজন কিমান বেছি ব্যস্ত আৰু কিমান বেছি তেওঁ এটা পৰিবেশৰ মাজত থাকিব লাগে হে সহজে আপোনালোকে অনুমান কৰিব পাৰে 2 বছৰ আগত মোৰ লগত একো নাছিলে প্লাস এখন সাইকেলও নাছিলে কিন্তু আজিৰ পৰা 2 বছৰ পিছত মোৰ লগত আপুনি চাইছে মই মাৰ্সিডিজ ঘূৰিব পাৰিছো কিন্তু মই কৈছো যে ধনী ইউটিউবাৰ জনে হৈছে মুস্তাফিজুৰ ৰহমান মান্থলি ইনকাম কিমান মান্থলি ইনকাম এজ এ ইউটিউবাৰ মই আপোনাক অনুমানিক ক'ব পাৰিম আনুমানিক হয় আনুমানিক হ'ব চাওক আপুনি যদি চাই তেনেহলে চাব মাৰ্সিডিজ সি ক্লাস দুখনকৈ এটা মাহতে আমি কিনিব পাৰিম আমাৰ এমাহৰ ৰানিং এতে এটা সি ক্লাসৰ দাম কিমান হেতু অনুমান মানে মই যদি মোৰ যদি অনুমান হৈছে তেতিয়া হলে 45 ৰ পৰা 50 লাখ yes 45 to 50 lakhs হয় more than 50 lakhs maybe monthly আনুমানিক yes মাহে 50 লাখ আনুমানিক ইনকাম হয় আনুমানিক বাঢ়িব পাৰে আৰু কৈছা যে মাৰ্সিডিজ বাঢ়িব পাৰে কমিব পাৰে কমিলেও বহুত বেছি কমি নাহে 45 ৰ তলত নাহে চাগে maybe yes নাহে কাৰণ তুমি নিজে কৈছা যে মই মাৰ্সিডিজ সি ক্লাছৰ দুখনকে কিনিব পাৰিম বুলি কৈছা শুনিলে আপোনালোকে হেকানে কৈছো আটাইতকে ধনী ইউটিউবাৰ জনে হৈছে মুস্তাফিজুৰ ৰহমান জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছো মই উপস্থিত আছো গোৱালপাৰাত মোৰ চাৰিওফালে আপোনালোকে দেখিছে 5 জনকৈ নিৰাপত্তাৰক্ষী এয়া মোৰ নিৰাপত্তাৰক্ষী নহয় আজি মই আপোনালোকক ইউটিউবৰ এখন বিশেষ পৃথিৱীলৈ লৈ যাম এক নতুন চিনাকি এক নতুন পৰিচয় আৰু এজন নতুন মানুহ আপোনালোকৰ সন্মুখত লগত থাকিব তেওঁৰ এই সিকিউৰিটি আহক প্ৰিয় দৰ্শক ইউটিউবৰ আৰম্ভণি কেনেকৈ স্যাৰ actually 2015-16 মই প্ৰাক নিউজত ৰিপৰ্টিং কৰিছিলোঁ যেটা কৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে যদি মোৰ এই নিউজবিলাক যদি মই ইউটিউব চেনেলত আপলোড কৰোঁ যদি মই কিবা আৰ্নিং পাওঁ তেনেহ'লে হয়তো চাগে মোৰ কাৰণে ভাল হ'ব যেহেতু ৰিপৰ্টিং কৰিতো মই এটাকা পোৱা নাছিলোঁ যদি কিবা এটা পাওঁ এইবিলাক ভিজুৱেল যদি মই ইউটিউবত দিওঁ তেতিয়া সেইবিলাক ভিজুৱেল দিছিলোঁ আৰু তেতিয়ালৈকে গম পোৱা নাছিলোঁ যে ইউটিউবৰ পৰা কেতিয়াবা আৰ্নিং হ'ব বা ভিউজ পাম ইমান বেছিকৈ তো লাহে সেনেকৈ দিওঁতে কাম নহ'ল পিছত মই চেনেলৰ নামটো বদলালোঁ দি পেলাই মই দিলোঁ আপোনাৰ টেকনিকেল ভাইটি অ'কে টেকনিকেল ভাইটি একচুৱেলি মোৰ নিকনেম ভাইটি হয় চ' তাৰ কাৰণে মই নামটো ৰাখিছিলোঁ টেকনিকেল ভাইটি আৰু তাৰপিছত মই তাত ভিডিঅ' আপলোড কৰিব ল'লোঁ যেনেকৈ আপোনাৰ হাউ টু মেক ইমেইল আইডি how to open YouTube channel এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' কিন্তু তাত 300 400 500 ইয়াতকৈ বেছি কোনোদিনে ভিউ পোৱা নগ'ল তো অৱশেষত
মোৰ এটা আইডিয়া আহিলে যে মই যদি কিছুমান যদি গান ইয়াতে বনাব পাৰোঁ যেনেকৈ মই কিছুমান বাংলাদেশৰ ভিডিঅ' দেখিছিলোঁ তো সেইবিলাক যদি মই ষ্টৰি টাইপৰ যদি বনাওঁ তেনেহ'লে হয়তো ভিউ আহিব তো সেনেকৈ বনোৱাৰ পিছত কিছুদিনৰ পিছত এটা ভিডিঅ'ত 8 মিলিয়ন ভিউ আহিছিলে আৰু তেতিয়া 8 মিলিয়নটো বহুত ডাঙৰ কথা আছিলে মোৰ বাবে আৰু তেতিয়া ইমান বেছি আচৰিত হৈছিলোঁ যে মই ভবাই নাছিলোঁ যে মোৰ জীৱনত মই মোৰ চেনেলত 8 মিলিয়ন ভিউ দেখিব পাৰিম আৰু সেই তেতিয়া কি আছিলে তেতিয়া না মোৰ এটা ভাল কেমেৰা আছিলে না এটা মোবাইল ফোন আছিলে তেতিয়া মোৰ কোনো মোবাইল ফোনে নাছিলে না কেমেৰা আছিলে তেতিয়া একচুৱেলি মোৰ দেউতা আপোনাৰ কাঠৰ মিস্ত্ৰীৰ কাম কৰিছিলে তো সেই ক্ষেত্ৰত মোৰ দেউতাৰ লগত এজন ল'ৰাই কাম কৰিছিলে তেওঁ মানে তোমাৰ দেউতা কাঠ মিস্ত্ৰী আছিলে হয় আচ্ছা তো মোৰ দেউতাৰ লগত এজন ল'ৰাই কাম কৰিছিলে আপোনাৰ তেওঁৰ নাম আছিলে মোৰ লগত আছে বৰ্তমান নামটো মই পিছত ক'ম বাৰু তো তেখেতে গ্ৰেজুৱেট হৈও মানে ঘৰৰ অৱস্থা বেয়া বাবে মোৰ দেউতাৰ লগত কাম কৰিছিলে আৰু তেখেতৰ এটা মোবাইল আছিলে স্ক্ৰীনটো ক্ৰেছ আছিলে সেই মোবাইলটো তেখেতে মোক দিছিলে সেইটো সময়ত যে কৈছিলে যে ভাইটি তই যদি ইউটিউব কৰা এইটো দি কৰ যদি কিবা হয় তো সেই মোবাইলটোৰে মই প্ৰথম ভিডিঅ' কৰিছিলোঁ আৰু সেইটো মোবাইলৰে মই প্ৰথম ইউটিউবত শ্বৰ্ট ষ্টৰি বনাই পেলাই দিছিলোঁ আৰু তেতিয়াই ভিডিঅ'বিলাক ভাইৰেল হৈছিলে আৰু সেই ল'ৰাজন এতিয়াও মোৰ লগত আছে যিহেতু সি গ্ৰেজুৱেট আছিলে এতিয়া মোৰ মেনেজাৰ হিচাপে কাম কৰি আছে তোমাৰ সৰ্বমুঠ চেনেল কেইটা আছে মোৰ ইউটিউবত সৰ্বমুঠ চেনেল আছে আপোনাৰ 9টা চেনেল আছে দুটা আমাৰ হাইড কৰা আছে দুটা আৰু দুটা আহিব তাৰমানে অতি শীঘ্ৰে তাৰমানে 11টা হ'ব 11টা তাৰে মূল চেনেল কোনটো তোমাৰ ভাইটি মিউজিক কোম্পানী ভাইটি মিউজিক কোম্পানী এইটোৱে তোমাৰ আৰম্ভণিও হয় আটাইতকৈ ভিউৱাৰ্ছ ক'ত বেছি সেইটোতে ভাইটি মিউজিক কোম্পানীত আছে আৰু ভাইটি মিউজিক গ্লামাৰ আছে ভাইটি মিউজিকত কিমান আছে ভাইটি মিউজিক কোম্পানীত আপোনাৰ প্ৰতিটা ভিডিঅ' মিলিয়নছৰ ওপৰত আছে আৰু এইটো এটা ছাবস্ক্ৰাইবাৰ আপোনাৰ 5.2 মিলিয়ন এতিয়া 5.2 মিলিয়ন অসমত নৰ্থ ইষ্টত আৰু কোনোবা আছেনে ইমানলৈ ছাবস্ক্ৰাইবাৰ থকা একচুৱেলি মোৰ নজৰত তেনেকুৱা মই দেখা পোৱা নাই এতিয়ালৈকে যে 5 মিলিয়ন থকা ইউটিউবত ছাবস্ক্ৰাইবাৰ কাৰোবাৰ আছে অসমত তুমি ডিম্পু বৰুৱা বিকাশক চিনি পোৱা হয় জানা তেওঁলোক কিমানত আছে ডিম্পু বৰুৱাৰ বৰ্তমান 1.6 মিলিয়ন সামথিং আছে 1.6 মিলিয়ন সামথিং হয় আৰু তোমাৰ 5 মিলিয়ন তাৰমানে আধাটো নাই হয় ইমানখিনি থকাৰ পিছতো তোমাক অসমৰ মানুহে কিয় নাজানে কথাটো এইটোৱে মুস্তাফিজুৰ ৰহমান বুলি ক'লে মানুহে নাজানে হয় তাৰমানে কথাটো হ'ল কি মোৰ ভিডিঅ'বিলাক বেছিভাগ মানে গোটেইবিলাক ভিডিঅ' আপোনাৰ হিন্দী ভাষাত আৰু হিন্দী ভাষাত সেইকাৰণে হয়তো মানুহে ভাবিছে এইটো চেনেল অসমত নহয় যিহেতু আমি হিন্দীত ভিডিঅ'বিলাক বনাওঁ সেইকাৰণে মানুহে ভাবিছে চাগে এইটো অসমৰ বাহিৰৰ চেনেল ক'ৰ দৰ্শক বেছি তোমাৰ আটাইতকৈ যদি মোৰ ইউটিউবৰ মতে চাব যাওঁ তেনেহ'লে ইণ্ডিয়াত আপোনাৰ আমাৰ ইণ্ডিয়াৰ পৰা ভিউ হয় 60% আৰু ইণ্ডিয়াৰ বাহিৰৰ পৰা ভিউ হয় 40% আমাৰ ইউটিউবৰ মতে